তো গাইজ এটা বহুত ধুনীয়া বস্তু বনাইছে ভাই মোৰ ড্ৰিম বাইক হয় আৰু সেইখন ল'ব লাগিব যেনেকা হওক তো গাইজ আমি বাৰবাৰী মন্দিৰৰ ভিতৰত আছো লোকেল মানুহ লগ পাই গ'লো গাইজ তো গাইজ হাওৰাঘাট আহি গ'লো RD এণ্টাৰপ্ৰাইজ এইটো এডাপ্টাৰৰ দাম বোলে 1700 টকা তো হেল্ল' গাইজ আহি গ'লো আৰু এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আৰু আজি হৈছে দুৰ্গা পূজাৰ নৱমী দিনা আৰু আমি ঘৰৰ পৰা ওলাইছো মই আৰু এই দেখি পাইছে ৰাজ আমি দুজন ওলাইছো হাওৰাঘাটলৈ অলপ পূজা চাও বুলি আৰু তাত গৈ অলপ জেলেপি খাম আৰু লগতে ছোৱালী ধুনীয়া ধুনীয়া চাম আৰু লগতে ভাবিছো মইতো নতুন আইফোন ললো সো আইফোনটো লৈছো যদি এটা এডাপ্টাৰ লাগিব তাৰ লগতটো কেবুলডাল দিছে বাট এডাপ্টাৰটো দিয়া নাই সেইকাৰণে এডাপ্টাৰটো কিনিবলৈ যাওঁ আৰু বিশেষকৈ আপোনালোকক হাওৰাঘাটত গৈ পূজা দেখাম আৰু এখন দেখিছে ৰাস্তাৰ মাজত আছো বহুত ধুনীয়া পৰিৱেশ হয় আৰু আজি এনজয় কৰিম এনেকৈ ভাবিছো কাৰণ দোকানী মানুহ আমি অলপ কৰ্মব্যস্ততাত থাকা মানুহ হয় সেইকাৰণে দোকান চুকান অলপ থৈ আহিছো অলপ এডভান্সকৈ ঘূৰি লওঁ কাৰণ ভাটিবেলা আমাৰ ইয়াতো পূজা আছে সব পূজাত মানে ভিৰ হ'ব ভিৰ হ'লে কি হ'ব মানুহ বেছি হ'ব মানুহ বেছি হ'লে আমাৰ দোকানত থাকিব লাগিব গতিকে সেইকাৰণে ৰাতিপুৱা ওলাই গ'লো ওলাই পেলাই ব্লগ বনাই দিওঁ আপোনালোকৰ কাৰণে সো ব্লগটোত আপোনালোকে বনি থাকিব আৰু তাত যাই পেলাই কি কৰোঁ নকৰোঁ মানে পূজাখিনি আপোনালোকক দেখাম আৰু তাত গৈ পেলাই আৰু এটা প্ৰব্লেমটো প্ৰত্যেক পূজা মণ্ডপত থাকে কি প্ৰব্লেম বুলি আপোনালোকে সুধিলে মই ক'ব বিচাৰোঁ যে পূজা মণ্ডপত বক্স লগাই থয় গান লগাই থয় সেইকাৰণে আমি একো ক'ব নোৱাৰোঁ সো এয়াই কৈ আছোঁ যদি তাত ভালকৈ কৈ পেলাই ভিডিঅ' বনাব পাৰোঁ তে কম আৰু নোৱাৰিলে এনেকৈয়ে দেখাই দিম আপোনালোকক চাই সন্তুষ্ট হ'ব আৰু চিনেমেটিক কেইটামান লৈ আপোনালোকক দেখাই দিম তো গাইজ আমি গৈ আছোঁ আগলৈ চাই থাকিব পাৰে আপোনালোকে আমাৰ আগত এখন গাড়ী আছে আৰু আজিৰ ৱেডাৰটো বহুত মস্ত হয় গাইজ আজিৰ ৱেডাৰটো একদম ফেণ্টাষ্টিক আজি শেষ কাম হয় এই সকাম হয় সেইকাৰণে মানুহবিলাক দেখিছে বন্তি জ্বলাইছে আৰু চব মানুহ আহিছে নিজৰ দুখ আৰু কষ্ট মনতে লৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি য'ত দিছে আমাৰো মনত বহুত দুখ গাইজ কিহে ক'ম আপোনালোকক ক'বলৈ মোৰ ভাষাই নাই তো গাইজ ৱেডাৰটো বহুত বেয়া বৰষুণ আহি আছে পুৰা একদম বহুত বেছি বৰষুণ আহিছে গাইজ একদম চাই থাকক আপোনালোকে চাওক বৰষুণ কেনেকুৱা ৱেডাৰটো দেখিছে বহুত বৰষুণ আহিবলৈ বিচাৰি আছে আৰু আমি হাওৰাঘাট গৈ আছোঁ নেজানো বিজু নে কি হয় বাকী চাই থাকিব আপোনালোকে তো গাইজ পুৰা বৰষুণ সিফালে বৰষুণ নাই কিন্তু এফালে বৰষুণ চাই লওক গাইজ সেইফালে বৰষুণ আছে কিন্তু এফালে বৰষুণ নাই কিহে একদম এইফালে চাওক ভিজি আছে ৰাস্তা তো গাইজ হাওৰাঘাট আহি সোমালৈ ইয়াত দেখা পাইছে আৰু এতিয়া আমাৰ পূজা চোৱা ষ্টাৰ্ট হ'ব প্ৰথম যাম আমি এডপ্টাৰ ল'বলৈ কাৰণে মোবাইলৰ তাৰপিছত বাকী পূজা চাম আমি তো গাইজ হাওৰাঘাট আহি গ'লো RD এণ্টাৰপ্ৰাইজ ইয়াতে এডপ্টাৰ এটা ল'ম আৰু টেম্পাৰ এখন লগাম পাওঁ নেকি চাওঁ তাৰপিছত বাকী আপোনালোকক দেখাই আছোঁ আগলৈ আৰু মোৰ পেণ্টটো দেখা পাইছে চব ভিজি গ'ল ৰাস্তাত বৰষুণ না ভিজি গ'ল তো অলপ গাইজ এডপ্টাৰটো লৈ লওঁ এইটো এডপ্টাৰৰ দাম বোলে 1700 টকা চাওঁ 1500 টকা হ'লে ল'ম আৰু তো গাইজ টেম্পাৰখন লগালোঁ কিন্তু এডপ্টাৰটোৰ দাম বেছি কৰি দিছে সেইকাৰণে লোৱা নাই চাওঁ নেক্সট দোকানত গৈ পালে ল'ম বাকী বোলক এতিয়া হাওৰাঘাট আহি পালোঁ আপোনালোকক পূজা দেখাম আৰু বোলক তো গাইজ এয়া বজাৰলৈ আহিছোঁ আমি পূৰা বজাৰত ভিৰ দেখা পাইছে গাইজ এতিয়া আমি পূজাত গৈ আছোঁ এয়া হাওৰাঘাট বাৰৱাৰী মন্দিৰৰ পূজা তো গাইজ এটা বহুত ধুনীয়া বস্তু বনাইছে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে বহুত মজাৰ বস্তু এটা বনাইছে বহুত ভাল লাগিছে গাইজ গাইজ পুৰা খাৰা হৈ থকা নিচিনা লাগিছে দেখিবলৈ তো গাইজ আমি বাৰৱাৰী মন্দিৰৰ ভিতৰত আছোঁ আৰু আমি বাৰৱাৰী মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে পুৰা বৰষুণ আহিছে দেখা পাইছে বাহিৰত বৰষুণ পুৰা আমি বাৰৱাৰী মন্দিৰৰ ভিতৰত আছোঁ লোকেল মানুহ লগ পাই গ'লো গাইজ সেয়া দেখা পাইছে পুৰা মহাপ্ৰসাদ ৰেডি হৈ আছে আৰু এইজন আমাৰ ঘৰৰ ওচৰৰ আমাৰ দাদা হয় তেখেতে বনাই আছে পুৰা ৰেডি হৈ আছে মহাপ্ৰসাদ ভাই সঞ্জয় ভাই ল'ব আহিছোঁ বন্ধু নন্দু চটকা বন্ধু
গাইছ বৰষুণ দিলে আৰু মন্দিৰৰ মাজত ফাঁচি গ'লো এক প্ৰকাৰে অঞ্জলি লোৱা হৈ যাব যা দেখা পাইছোঁ এতিয়া আমি যামগৈ বুলি ভাবিছিলোঁ বাট বৰষুণ দি আছে বুলি আমি ৰখি গ'লোঁ বৰষুণৰ পানী আহি ইয়াত পাকাত পৰিছে বাহিৰৰ পৰা ইয়াত আহি ভিতৰত আহি পৰিছে জোতা চব ভিজি গ'ল আমি জোতাযোৰ ডুবি গ'ল আৰু ফেঁচ ফেঁচ কৰি আছে গাইছ আমি ছেকেণ্ড মন্দিৰত গৈ আছোঁ সেই বাৰোৱাৰী মন্দিৰত গৈ যি বৰষুণ দিলে মন্দিৰতে ফাঁচি গ'লোঁ এতিয়া বৰষুণ কমিছে এতিয়া ওলাই আহিছোঁ মন্দিৰলৈ আপোনালোকক দেখাই আছোঁ বলক ছেকেণ্ডটো মন্দিৰত আহি গ'লোঁ জুবিন দাৰ ফটো লগাইছোঁ চবফালে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ কাৰণে মায়াবানী ৰাতিৰ বুকুত আহে বা নাহে আমি ছেকেণ্ডটো মন্দিৰৰ পৰা এতিয়া গৈ আছো এতিয়া চাগে ঘৰলৈ যাম আৰু গাইছ আমি এতিয়া দলঙত আছো কি ধুনীয়াকে বৈ আছে দেখিছে নদীৰ পানী মজা লাগি গ'ল গাইছ এতিয়া আমি 100 ডিগ্ৰী ৰাজে কয় 100 ডিগ্ৰী বোলে এতিয়া লুকাই আছে মুখখন উপায় নাই আৰু গাইছ এতিয়া আমি ঘৰলৈ যাম চাগে আৰু বেছি দেৰি নাই কাম হৈ গ'ল এডপ্টাৰ ল'ব লাগে এডপ্টাৰ লৈ ল'লো এতিয়া ঘৰলৈ যাম আৰু ৰাজ ৰাজ কেনেকুৱা লাগিছে আজি মজা লাগিছে ধুনীয়া লাগিছে না একেবাৰে আৰু পূজা কেনেকুৱা লাগিছে মজা লাগিছে আৰু গাইছ এইটো দেখা পাইছে নহয় এইটো হৈছে ৰাৱণ জ্বলাবৰ কাৰণে লগাইছে এইটো তো ৰাৱণ জ্বলাবৰ কাৰণে আৰু বাকী দশমীৰ দিন চাগে নাহিম কাৰণ আমাৰ লোকেল জেগাততো ভাই থাকিবই লাগিব দশমী এনজয় কৰিবই লাগিব লোকেল জেগাত সেইকাৰণে নাহিম বাট এতিয়া আপোনালোকক দেখাই দিলোঁ আজি নৱমী হয় আৰু নৱমী ৰাতিপুৱা আহিলোঁ গতিকে দেখাই দিলোঁ আপোনালোকক তো গাইছ আমি এতিয়া শ্ব'ৰুমৰ ওচৰত আছোঁ আৰু শ্ব'ৰুমত একছে বৰকে এক গাড়ী আছে বাইক আছে আপোনালোকক দেখাম বহুত মজা লাগিছে ৰয়েল এনফিল্ডৰ মাল মস্ত ভাই মোৰ ড্ৰিম বাইক হয় আৰু সেইখন ল'ব লাগিব যেনেকুৱা হওক আপোনালোকক দেখাই আছোঁ চাই থাকক এইবিলাক চব দেখিছে ড্ৰিম বাইক হয় মোৰ ৰয়েল এনফিল্ড দেখা পাইছে গাইছ চব ৰয়েল এনফিল্ড চব ৰয়েল মাল হ'লে ৰয়েল এনফিল্ড ল'ব একছে বৰকে এক গাড়ী হয় মজা ৰাজৰ কাৰণে সৰু চুইমিং পুল এটা মই মানে দেখিছোঁ ৰাজে তাত গা ধুব চুইমিং পুলটো চাব নেকি সেইটো ৰাজ পলাইছে টেম্পাৰো লগোৱা হ'ল এডপ্টাৰো লোৱা হ'ল পূজাও চোৱা হ'ল এতিয়া আমি ঘৰলৈ যাম আপোনালোকক দেখাই আছোঁ গাইছ হাওৰাঘাটৰ পৰা আহি গ'লোঁ আৰু এডপ্টাৰটো তোমাৰ সেইটো 1700 টকা কৈছিলে লাষ্ট পিছত বেলেগ এখন দোকানৰ পৰা ল'লোঁ এইটো তোমাৰ 1500 টকা দি পেলাই চাওঁ কি হয় ভাল যদি হয় ইউজ কৰিব দিছে ইউজ কৰি যদি ভাল হয় ঠিক আছে নহ'লে কৈছে লৈ যাবলৈ দিছে ৰিটাৰ্ণ কৰিব দিছে তো চাওঁ ইউজ কৰি ঘৰত গৈ পেলাই কেবুল লগাই আইফোনৰ তাৰপিছত বাকী তোমাৰ কি কয় আমি তাৰ পৰা আহি গ'লোঁ এতিয়া হাওৰাঘাটৰ হাওৰাঘাটত ব্লগ বনাই পেলাই আহি গ'লোঁ ভিডিঅ' বনাই আহি গ'লোঁ হাওৰাঘাটত ঘূৰি ভাল লাগিছে আৰু ৰাজে এটা কাপোৰ লৈছিলে কিবা পাঞ্জাবী সেইটো চিলাই পেলাই সি লগাব এতিয়া দেখাই আছোঁ আপোনালোকক ভাল লাগিছে না একদম মজা লাগিছে তাক দেখিবলৈ কিন্তু মোৰ এনেকুৱা নাই মই দুখীয়া মানুহ নাই মই সেইকাৰণে এনেকৈ পিন্ধি আহি গ'লোঁ গাইছ আৰু বাকী আৰু এতিয়া গৈ যাম ঘৰত গৈ চাওঁ কিবা দেখাব পাৰিলে দেখাম নহ'লে ভিডিঅ'টো ইয়াতে ইতি কৰিম আৰু এতিয়া মই লাষ্ট এণ্ডিং ইণ্ট্ৰ'টো মাৰি থৈ দিম পিছত যদি দেখাব পাৰোঁ কিবা দেখাম নহ'লে এণ্ডিংটো লগাই দিম আৰু তো গাইছ আজিলৈ ইমানতে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ হোৱাৰ প্ৰতিশ্ৰুতি বাই